আপুনি উদ্দেশ্য বিয়া 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 মাতিবলৈ আহিছে নিশ্চয় নাই 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 বিয়া পাতিবলৈ বিয়া পাতিবলৈ মই একো বুজি পোৱা নাই বুজিবলৈ বুজাবলৈ একো নাই এদিন সৌ নৈখনৰ পাৰত তোমাক দেখিছো প্ৰথম দেখতেই ভাল লাগি গ'ল প্ৰথম দেখতেই দিনটো বুকুৰ ভিতৰতে চিৰিং কৰিছিল তোমাক সেইকাৰণে বিয়াখন পাতি তোমাক নিজৰ কৰি ল'বলৈ মন গ'ল তোমাৰ মাতা পিতা তোমাৰ সকলো ইনফৰমেশ্যন মই ইতিমধ্যে কালেক্ট কৰি পেলালো মোৰ পাপাকো ৰাজি কৰালো তোমাক বোৱাৰী কৰি নিবলৈ অহা আঘোণ মাহৰ 9 তাৰিখ ইংৰাজী 25 নৱেম্বৰ সোমবাৰে আমাৰ বিয়া পিকাৰাক জনাই থবা মোৰ বিয়া দিনবাৰ ঠিক কৰিবলৈ আপুনি কোনহে আৰে তোমাৰ হ'বলগীয়া স্বামী আপুনি এনেকৈ কৈ দিলেই হ'ব বিয়া হৈ যাব মই কৈ দিলে বিয়া তাৰ ভোজন মই পচন্দ কৰিছো তোমাক এখন গৰু বজাৰ নহয় যে তাত নেগুৰ চাই কিনি লৈ গুচি যাব ভোজন যেতিয়া বজাৰত নামে নহয় তেতিয়া বিক্ৰেতাই নিজে আহি মাল মোৰ হাতত জমা মই মাও নহয় মোৰ মূৰটো গৰম উঠাৰ আগতে ইয়াৰ পৰা ওলাই যাওঁ বুলি কৈছো নহয় হয় 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 মোৰ কইনা দেখিছো বৰ গৰম তেজলে আরে সময় লাগিব দিয়াচোন সময় লাগিব এই ভোজংগৰ হ'বলগীয়া অৰ্ধাংগিনীৰ মুখতটো অকণমান হ'লেও পিছ থাকিবই লাগিব দয়া কৰি আপুনি ইয়াৰ পৰা ওলাই যাওকচোন কিন্তু একেদিন মই বৰ অশান্তিত আছো এইটো তোমাৰ শান্তি যিমান লাগে সিমান শান্তি কিন্তু কেৱল ভোজংগক তোমাৰ এই ধুনীয়া দেহটো এবাৰ মেৰিয়াই ধৰিবলৈ দিয়া জীৱনৰ হাতৰ দৰে ফটা হৈ বুলিয়ে যে এটা বমি কৰি নিদিব অতিথিৰ পৰিচয় পোৱা নাই সেইটোৱে কোঠাই মই ইয়াৰ চিনাকিটো ময়ে দিছো ৰূপা ইয়াৰ ভোজংগ চলিহা ভানু প্ৰতাপ চলিহাৰ কুলাংগাৰ পুত্ৰ আমাৰ দলঙৰ কাম বন্ধ কৰা কুঞ্জাবৰৰ প্ৰধান চৰকাৰ আৰু ইয়াৰে পোহনীয়া কুকুৰ সেই হীৰা এই ভোজংগৰ নিৰসতে হীৰাই বৃদ্ধ পিতৃক যি মালিকৰ অন্ধকাই হীৰা নামৰ সেই পোহনীয়া কুকুৰটোৱে মোৰ পিতৃক কিমান বেয়াকৈ আঘাত কৰিছিলে মই জনাই নাছিলো তাৰ সেই মালিকটো যে নাৰী বিক্ৰীযুক্ত মাল বুলি গণ্য কৰা এটা নিৰ্লজ্জ মই ইমানো প্ৰকৃতি প্ৰেমী নহয় যে তোৰ দৰে বিষাক্ত কাম এটালৈ দিনে মই বৰ মালা পিন্ধাই অপমান কৰিছে যাৰ মানেই নাই তাৰ কিহৰ অপমান হা আজিলৈ আমাৰ মোলাকাত ইমানতে শেষ কৰিম বাপেৰেও জনাই যাবে আঘোণ মাহৰ 9 তাৰিখ ইংৰাজী 25 নৱেম্বৰ সোমবাৰে আমাৰ বিয়া কন্যাদান কৰিবলৈ যাতে সাজু হৈ আৰু যদি কন্যাদান নকৰে এই ভোজংগৰ গৰালত পেলে জিভা মেলি থকা পোহনীয়া কুকুৰৰ অভাৱ গড়ালৈ দুৱাৰ খুলি দিলৈ বুঢ়াৰ মাংস ডেকাৰ মাংস কোনো হিচাপে নাথাকিব মূৰৰ পৰা চুপাই চাফা কৰি পিষ্টল মোৰো আছে মই ব্যৱহাৰ কৰি ভাল মই চাবক ব্যৱহাৰ কৰি ভাল পাওঁ মানুহৰ কোৱাৰ সদায় ভাল পাওঁ মানুহ 25 নৱেম্বৰত কন্যাদান নহলে 26 নৱেম্বৰত ক্ষমাদানো নহয় টানি আজৰি নি হলেও তোক মই ভোট কৰি খাওঁ ছেড়ে নাপাওঁ